হেল্ল' বন্ধু বান্ধৱসকল, আপোনালোকৰ ওচৰলৈ মই এটি শায়ৰী লৈ আহিছোঁ। শায়ৰীটিৰ নাম হ'ল এটি সপোন। এটি সপোনে মোৰ হিয়াখন জোকাৰি গ'ল। এটি সপোনত মই এজন পাহুৱাল ডেকাক দেখা পালোঁ, অপূৰ্ব সুন্দৰ। তেওঁ মোৰ মুখলৈ চাই আছে হাঁহি মুখেৰে। তেওঁ মোক ইংগিতত কিবা বুজাব বিচাৰিছে। তেওঁ যেন মোক যুগ যুগান্তৰ পৰা ভাল পায়। ময়ো এবাৰ হাঁহি মুখেৰে তেওঁৰ নয়নৰ ফালে চালোঁ। দুয়ো নয়নক চাই আছিলোঁ। এনে সময়তো সপোন হঠাৎ ভাঙি গ'ল। সপোন ভঙাৰ পিছত মই হঠাৎ তেওঁক বিচাৰিব ধৰিলোঁ। ক'তো বিচাৰি নাপালোঁ। নয়নত বিচাৰিলোঁ, হিয়াই বিচাৰিলে, ভাৱনাত বিচাৰিলোঁ, ক'তো বিচাৰি নাপালোঁ। কিন্তু সি আছিল সঁচা ভালপোৱা। এই ভালপোৱাক মই অস্বীকাৰ কৰিব নোৱাৰিলোঁ, স্বীকাৰ কৰিলোঁ। সঁচা ভালপোৱা মাত্ৰ এক নিস্বাৰ্থ প্ৰেম। তাত কোনো দাবী নাথাকে, তাত কোনো স্বাৰ্থ নাথাকে, তাত মাত্ৰ সমৰ্পণ। মই তেওঁক সকলো সমৰ্পণ কৰি দিলোঁ। তেওঁক মই সকলো সমৰ্পণ কৰি দিলোঁ। মোৰ বিশ্বাস তেওঁ এদিন আহিব। মোৰ সঁচা ভালপোৱা বাস্তৱত পৰিণত হ'ব। তেওঁ মোৰ। বন্ধু বান্ধৱসকল, এই শায়ৰীটো কেনেকুৱা লাগিল আপোনালোকে কমেণ্টৰ দ্বাৰা জনাব। আৰু ভাল লাগিলে ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।